কিয়নো পৰাকে আহিয়ে নাপলাকে কি কৰোঁ এয়াৰটেল কোম্পানীক এটা ফোন মাৰি লওঁ ৰ হেল্ল' এয়াৰটেল কোম্পানী চিনি পাইছা না মোক মই সমীৰণে দেই সদায় সদায় যে পইচা আমাৰ কাটি থাকে মই যিটো সদায় গালি পাৰোঁ চিনি নাই এই গৰমৰ দিন হৈছে কিবা এটা মোক দিবা লাগিব ভাল ছনী প্ৰডাক্টৰ গেঞ্জি চেঞ্জি এটা দিবি লাগব দে হ'ব দে এইবাৰ যদি ছনী গেঞ্জিটো নেদা আৰু ফোন কৰিম কিন্তু হেৰি কি কৰি আছে অলপ দেৰিকৈ ফোন কাটিছোঁ ৰ হ'ব দে আজি আপোনাৰ গেলা খুৱাব পালা মোৰ গেলা খোৱা পালা নহয় কিনি পাৰি তোৰে কিনি কালি মোৰ তাৰ পৰা 800 টকাৰ গেলা খাইছি না খানাই আপুনি গেলা এইবিলাক কি ব্ৰেণ্ডেড বস্তুৰ নাম ক'বা নাগে ৰাজনীতি কিনে আপুনি আমি লাল খামেই সেইগিলা বাদ দিয়ক আপোনালোক কেই টকা আছে এতিয়া বিশ্বাস কৰে যদি 5 টকা এটা আছে ইকে হ'লি নহয় সদায় কালি মোৰ তাৰ পৰা ইমান টকাৰ গেলা খাইছে আজি আপোনাৰ খুৱাব পালা হয় না নহয় আমাৰতো পইচা ইনকাম কৰা ৰাস্তা নাইয়ে গতিকে হেলিকপ্টাৰে এখন কিনি লওঁ দিয়ক বেছি পইচা নাযায় 4-5 কৰোৰ টকা যাব পাৰা যায় আৰু ভাড়াটো মাৰিম আমি বেছি জেগা নামৰো আমি আপোনাৰতো ইয়াতে ঘৰ এতিয়া আমি ইয়াৰ পৰা মাৰিম নিত্যানন্দত এই পিপলাটো নিত্যানন্দটো পাঠশালা ধৰি লওক পাঠশালাৰ পৰা পাটাচাৰ গুচিৰ পৰা আমাৰ ঘৰটোতো জানেই নিমুৱা তাতে মোক দলি মাৰি দিলি হ'ল ড্ৰাইভাৰটো যদি আপুনি গুচি দিলি হ'ল সেনেহেন চিষ্টেমত আৰু দিম ভাড়াটো আৰু ভাড়াটো এতিয়া বেছি কৰিব নোৱাৰি এতিয়া টেম্প'ইতো 10 টকা 20 টকা এনেকৈ লয় আৰু কিবা এটা মিলে আৰু তাৰ যিহেতু তেলৰ কথা আমাৰো অলপ এতিয়া হেলিকপ্টাৰত বা কি বৰো এতিয়া ভালকৈ নাজানো এতিয়া আনতে গম পাম বাৰু তেলৰ দাম বা কেনেহেন হয় এতিয়া গম নাপাওঁ এতিয়া আমাৰ দামটো এতিয়া যদি 10-20 টকা লয় আমাৰ তেতিয়া অলপ বাঢ়ে ল'ম নেকি 30-40 টকামান না কি কয় তই 4 কৰোৰ টকাৰ মাথা মাৰছা আপোনাৰ লগত মদ খাবা 400 টকা নাইহে আছে না 5 টকা সেইটো কথাই কয় কালি যে আপোনাক 800 টকাৰ মাল কৈছিলোঁ আজি মোক 400 টকাৰ মাল খুৱাব লাগে না নাংগে আপুনি 800 টকাৰ আপুনি মাল খুৱাই মোৰ মেডিকেলত কিমান পইচা খৰচ কৰিছে জানে না গেলাতে মাহ খাই উঠি মই বমি কৰি ধুনি দিছোঁ হ'লেও আপুনি খাইছি না খানাই মোৰ লগত খাওঁতেতো খাইছোঁ খাই পাতি নেখলং দিয়কচোন মই এতিয়াতো আপুনি সিদিনা মোক গেলা চেলা খুৱাই উঠি মেডিকেলত নি ইমান পইচা খৰচ কৰলাকে আৰু মোৰ কি হৈছে জানে না কিডনী এটা বেয়া হৈছে মোৰ গেলা মাহ আপোনাৰ খুৱাই 800 টকাৰ কি কয়ে আপুনি সেইকাৰণে মোৰ লগত 5 টকা এটা আছে চাইডততো বেছি দেখোন মই মৰিয়ে যাম এটা কাম কৰোঁ দিয়ক আপোনাক নহ'লে কি বা আমাৰতো পইচাও লাগে আপোনাক পইচা আৰু কাক নালাগিব চবকেতো লাগবই পইচাটো লাগিলে না এটা কাম কৰোঁ দিয়ক এই বহাগৰ বিহু আহিল বিহু নহ'লে এইবাৰ আমি এতিয়া লটাৰী খেলাখন পাতি দিওঁ পাৰা যায় তাতে দেখোঁ তেজাল পাঠা এটা 5 কেজিমান পৰা ব্ৰইলাৰ এটা তাৰপিছত তিল মাহ এইগিলা কিবা কিবি দিবা লাগিব দিবা পাৰি এতিয়া পাঠাটো কিমানমান ওজনৰ হ'ব বা ছাগালটো আমি এতিয়া 45 কেজিমানৰ আনিম না কি 45 কেজি মানৰ ছাগাল আনিলে এতিয়া মইতো বাৰু আমি বাৰু ছাগাল বুলি জানিম লিখি দিলে ছাগাল বুলি জানিব কিন্তু মানুহে আৰু দেখা পাই দামৰা চামৰা বুলি ভাবে এইগিলা বাদ দিয়ক এতিয়া আমি যিগিলা বাদ দিয়ক আমি টিকেট 100 টকাকৈ ল'ম এতিয়া আমি টিকেট বানাব লাগে টিকেট বানাব লাগছিল এতিয়াতো বলক যাম বলক যাবই না যাম বলক দিয়ক বাৰু বলক আহিবা পৰা নাই ফটোলে বানছি কংগ্ৰেছৰ দিনত টাকা মাৰি আহিবা পৰা নাই কহে মৰলাকে আপনিছি কিয় ইমান দেৰি কৈছোঁ নক'ব দিয়ক ঘৰৰ পৰা ওলবাই নোৱাৰা হৈছোঁ বহি আনছা আনছোঁ এতিয়া তই পাৰা এটা আক তেজাল পাঠা এটা আঁকবি হাঁহ এটা আক আৰু চিতল মাছ এটা আঁকবি বাকী মোক কালি জমা দিলি হ'ল কালি কিয় হে বছ আজিয়ে দিম মানে মই আগতে সেই আৰ্ট স্কুলত যোৱা আছিলোঁ না প্ৰথম পুৰস্কাৰটো ময়ে পোৱা আছিলোঁ দে হ'ব দে আক দিয়ক বাৰু হৈছি না হৈছি বছ এনেহেন হ'লে হ'ব না হ'ব এই পাঠাটো এখেন ঠেং কমি আছিল হৈছে যাব লাগে যোৱা টিকট বেচা যাব লাগে মানে বছ এই কিনকে বেচব টিকেট এটাৰ পৰা 100 লগি সেই কৰিম এটা মানুহকে দিম আমি বহি হিচাপে বেচিম আমি এটা কাৰণে বেচোঁ যাওক বাৰু বলক হৰি শুনছি না হৰি আৰু আপোনালোকৰে ঘৰত যাম গৈছিলোঁ আহক
এতিয়া সেই আমি এতিয়া বহাগ বিহু উপলক্ষে এখন খেলা পাতিছোঁ লটাৰী খেলা এতিয়া আপোনাৰ টিকট এতিয়া বেচবা আহিছোঁ আপুনি এতিয়া টিকট ৰাখবা লাগে আপুনি আছে এতিয়া তেজাল পাঠা এটা আছে তাৰপিছত পাউৰা একযোৰ আছে চিতল মাছ আছে হাঁহ আছে চাউল তাউল এনেকৈ বহুত আছে ক'বা কিবা এতিয়া আপুনি এটা চহী কৰি দিয়কচোন এটা ময়ো কৰিম চইটো দিয়ক দিলক এতিয়া ৩,০০০ টকা হৈছে এতিয়া ৩,০০০টো দিয়ক আমাক দিয়ক আছে না আছে যো যাওঁ দিয়ক বাৰু কেই তাৰিখে খেলা খেলা ২৫ তাৰিখে হ'ব কি কি পাঠা আছে পাঠাৰ ওজন কিমান ওজন ৪৫ কেজিমান হ'ব ধৰ আপোনাৰ মোটামুটি বেছি হয় দেখোন এই ৩,০০০ টকা ক'ত বেছি এটা হাতী বুলিয়ে ক'ব পাৰি সুতডাল নাই খালি হাতীয়ে সুতডাল নাই দিয়ক বাৰু হ'ব দিয়ক আপুনি পাঠাটো পাবই টেনশ্যন ল'ব লগা নাই ২৫ তাৰিখে পুৱা ৮টা মানত গেলি হ'ল আজি পাব ৩,০০০ টকা ইনকাম হ'ল আজি ৰাতি যাব লাগিব পুৰা পাৰ্টিটো কৰিব লাগিব আজি আৰু মাজৰ বতৰে দি পুৰা কিন্তু আজি কিডনীটো খেদাব নোৱাৰোঁ আমি এই নাজো ইয়ে কিয় টেনশ্যন লৈছে আপুনি একো নহয় একো নহয় বলক 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 দাদা দাদা কি কৰি আছে মানে দাদা আমি এই বহাগ বিহু উপলক্ষে এখন কিবা লটাৰী খেলাই পাতিছিলোঁ বিহুটো নহ'লে লটাৰী খেলাই পাতিছোঁ এতিয়া তেজাল পাঠা আছে পাউৰা আছে চিতল মাছ আছে হাঁহ আছে এনেকৈ বহুত বস্তু আছে আপুনি এতিয়া ল'বা লাগে আপোনাৰ নামটো কি আছিল জানাই দেখোন এতিয়া আপুনি চহী এটা কৰি দিয়ক ছেক্ৰেটাৰী চহীটো মাৰো দিকে নালগে দে হ'ব দে লাগব পাছত আৰু ক'ব না গাদ্দাৰী কৰা বুলি আপুনি চহীটো কৰি দিয়ক তাৰিখ চাৰিখ লিখি দিব ২ নম্বৰী কৰি টিকটটো দি দিয়ক এতিয়া খেলা আমাৰ খেলাটোতো গম পোৱা নাই খেলা কোন তাৰিখে? ২৫ তাৰিখে পোৱা যাব ৭টা মানত এতিয়া আপোনাৰ এতিয়া ১০০ৰ পৰা এতিয়া ৩০০ লৈকে দিয়া আছে আপোনাৰ ৩০০ লৈকে এতিয়া আপোনাৰ ৩,০০০ টকা হয় অলপ আপোনাক চিনাকি মানুহ বুলি কমাই দিছোঁ দিয়ক ২৫০ টকা দিয়ক আৰু আপুনি এতিয়া খেলাখন এতিয়া আমাৰ কাৰ্যালয়টো চিনি পায় না আমাৰ এই যিটো পিপলা আছে পিপলাত ভোগেশ্বৰী মন্দিৰ চিনি পায় না আপুনি এই ভোগেশ্বৰী মন্দিৰ চিনি পায় না তাৰে আগৰ তাতে অলপ আমাৰ ফিল্ডখনতে হ'ব ভোগেশ্বৰীৰ আগৰ যিটো কাৰ্যালয় আছে তাতে আমাৰ খেলাখন পতা হ'ব আনুষ্ঠানিকভাৱে টাইমটো 7টা মানত গেলি 7টা মানত গেলি হ'ল এতিয়া আপুনি যাব ঠিক আছে ২৫ তাৰিখে না ২৫ তাৰিখে ভালকে চলাবা ৰ'ব ক'ত যায় আপুনি হিচাপৰ গণ্ডগোল কৰিব কবে হিচাপত একো গণ্ডগোল নকৰোঁ আমাৰ ঘৰত চাবি মই ভাত কেইটা খাই লওঁ আৰু তই বস্তুটো লৈ আহ যা বস্তুটো লৈ আহা মানে কিমান টকা লাগবা এতিয়া আমি মুঠ ১৫,০০০ টকা পাইছোঁ আমি হিচাপৰ এটা গণ্ডগোল নকৰোঁ দুটাই ভালকৈ বহিম আৰু ভালকৈ কৰিম বলক গুণ্টি মাৰলাক না কি হ'ব লৈ পৰি আছে নিচা হ'ব নাই নিচাটো হয় নাই ৰ'ব অলপ খাব না আৰু খাই থাক কালি কিনিটো বঢ়িয়া হ'লে মই নকবি এতিয়া আমাৰ খেলাখনটো কালি পুৰস্কাৰটো দিবা লাগিব কেনেকৈ দিম মোৰ নিজা হোৱা নাই নিচা হোৱা নাই গম পাইছোঁ এই খেলাখনৰ পুৰস্কাৰটো কেনেকৈ দিব পাছত হ'বা পাছত হ'ব মানে মই এটা কথা ভাবছোঁ পইচা বেছি নাই এয়ে আছে তোৰ মোৰ ২০ টকা মোৰ ৫০ টকা আপোনাৰ নহ'ব এই মোৰ বাৰু ৫০ টকা নহয় গোটেইখিনি নিলাক দৌৰি পাই কি লাখা বাংনা কৰিব নেকি ১ মিনিট ৰ'ব মই এটা কথা ভাবছোঁ মানে আমি এতিয়া খেলাখনৰ ৰিজাল্টটো ঘৰতে লিখি লৈ যাম নতুন এখন খেলাখনৰ গোটেইখিনি ৰিজাল্ট আমি ঘৰতে লিখি লৈ যাম
আপনার আইবে পাবো এটা, মায়ে পাবো এটা, দুইটাই পাবো এটা, আমার আবাই পাবো এটা, মায়ে পাবো এটা, হ্যাঁ এই কি মুখে তো মুই হম হাতো মুই হম কি হাতো মুই হম পুরস্কার করবো আনবি পয়সা উঠেছে এ বললু মনে বললু পয়সা উঠেছে পুরস্কার আনবি মাক লই বাধা করি পাঠাটো কল আনবি পাঠা পাম না, কল আনবি পাথরের মাঝে চুর করবো যাব লাগবো। কি বড় বড় সেইকাৰণে তো কৈছো আমি ঘৰৰ পৰা ঘৰৰ আমাৰ ঘৰৰ এটাই পাব, তোমাৰ ঘৰৰ এটাই পাব, গোটেই কথা মিলি এনেকে নহ'ব হ'ব খালি কিবা আৰু বল আৰু টিকটটো চাই লওঁ তো ভাল 300 পৰা 600। মোৰ 1 পৰা 300 মোৰতো বেয়া নহয় আহাচোন চাওঁ কাৰ আহে দে দেখা যাব আইছি বহক এতিয়া বাথা নেকি? এতিয়া বাথা হও এতিয়া তোৰ 45 কিলো পৰমান নাই সেইটোৱে ৰবা না 50 কেজি পাম চাম মালি ডাঙৰ হ'ব টেনশ্যন নল'ব আমি কাকো অন্যায় নকৰোঁ আমি সেনে মানুহ নহয় কাকো অন্যায় নকৰোঁ আমি কথাটো আমাৰ মাইৰ পৰা চুৰ কৰি আনিছোঁ মনে কাকো নক'ব মাৰি খাব লাগিব নহ'লে যাওঁতে ঘূৰি দিব লাগিব হয় কি যাওঁতে মানে ঘূৰি দিব লাগিব। এতিয়া খেলা খাই নাখা কি কৰিব? মই টোপনি মনে কথা এই যি হৈছে আৰু খেলাখন আৰম্ভ কৰিব লাগে। আৰম্ভ কৰোঁ দিয়ক আৰু যি হৈছে খেলাখন আৰম্ভ কৰক। খেলা আৰম্ভ কৰা মানে এই নামবিলাক আমাৰ হাতত আহি পৰিছে ইতিমধ্যেই। সেনকে আনি নহ'ব আমাৰ চকুৰ আগত খেলা পাতব লাগিব নাই আমি ৰাতি ঘুমচি উঠি আমি ইমান কষ্ট কৰি নামিলা আপোনাৰ সহায়ৰ কাৰণেতো হাতটো আমি আনি তুলিছোঁ এতিয়া আমি নামঘটা মাতি দিম এফালৰ পৰা এতিয়া প্ৰথম পুৰস্কাৰটো পাইছে আমাৰ গুৱাহাটীৰ আমাৰ এই গডৰেজ কোম্পানীত থকা ইয়াৰ নামটো আছিল হৰেশ বসুমতাৰী সি পাইছে পাঠাটো আমাৰ দুইটা হয় মানে এখেতৰ দেউতাক হয় হও মানে পাঠাটো পালাকে লাগি বেলেগে পালা দিয়ক পাছৰ কথা কওক পাছতটো হ'ল ববিতা কলিতা এতিয়া দৈঙৰি আই পাইছে সিহঁতি এই চিতল মাছটো হও মাছটো কেন লাগিয়ে এটি আমাৰ ঘৰলৈ থাকবা লাগিব এটি মোৰ মা হয় নহয় আমাৰ ঘৰ ক'ত পাব কিয় টেনশ্যন লৈছে আমাৰ ভাগ্য আছে যদি পাই যাব কথা নাই। মাছটো আৰু পাঠাটো গেলে নাকি গেলে হও হাঁহটো মোক লাগিব মাছটো মোক লাগিব গেলে এতিয়া বেলেগ ল'ব লাগিব ৰাজু ৰে আছে এতিয়া আউৰাজোৰ ল'ব লাগিব আৰু কিবা এটা নহ'লে দি দিয়ক কিবা এটা দিবি ৰাতি মাল মাহ মই খাব দিছিলোঁ একো নাই কি দিবি পাঠাটো মাক যাই ঘূৰাই দিব লাগিব নহয় মাল আপুনি মই খাইছো না আপুনি কৈছি হে আপোনাক পইচাটো দিছোঁ না মই ভাগৰ দিয়া নাই 20 টকা দিছিলে কিনো নিছি সেইগিলা বাদ দি এতিয়া মনে থাক মাৰি ক'ব ইয়ে কিবা এটা দিবা লাগিব বহিৰ পাৰ এটা উলিও হ'ব মনে থাক আমাৰ ভাগত ক'ত আমাৰ ভাগত ক'ত আমাকো লাগিব ৰ'ব কাজিয়া কৈছে আছে ইটো আমাৰ হাতত দুটা হাঁহ আছে ক'ত আছে আছে দিয়ক কিবা এটা আছে টেনশ্যন নল'ব কালিয়া নদীটো দি দুটা হাঁহ নিতান্তৰ ফালে যাই আছে আপোনালোকে দলঙৰ পৰা জাপ মাৰক আৰু লৈ আহক তাৰে পাছৰ পুৰস্কাৰটো ক'ত আছে এইবাৰ মই কম এই মানে পুৰস্কাৰটো এইবাৰেই পাইছে 0 পৰা একদম 800 লৈ গোটেই কথাই পাইছে লৈ যাওক আপোনালোকে যাই পাইছে তাৰে পাছততো ক'ত তাৰে পাছততো ক'তহে আমি ৰাখছোঁ আমি ৰাখবা নাগে তোক হাঁহ দিছোঁ পাৰা দিছোঁ আৰু আমি ৰাখবা নাগে এতিয়া হাঁহ পাৰা দাম ক'ত ধৰিব হা 16,000 টকা উঠছি তাৰে আপুনি ৰাতি আমি মাল খাইছোঁ আৰু বাকীখিনি বন্ধনত দিছোঁ আহোঁ ক'ত মাল সেই কৰিব পাৰিব ই বুঢ়া পোৱা হৈছে আপোনালোকক এই সিহঁতক লাগে এই গোটেই সঁচা কথা মাক কৈ ভাল লাগে খালাকে হাই ফ্ৰেণ্ডছ যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকন বটনটো দবাই দিব আৰু এটি কথা কৈ লওঁ
যে আমাৰ যিটো চেনেলৰ লগো আছিল সেইটো লগোটো চেঞ্জ কৰা হৈছে। এইবাৰ লগোটো থাকিব, যিহেতু আমাৰ চেনেলৰ নাম হৈছে এছামিজ পৰাগ কলিতা, এছামিজত থাকিব এ, পৰাগত থাকিব পি আৰু কলিতাত থাকিব কে, অৰ্থাৎ আমাৰ চেনেলটোৰ লগোটো হ'ব, আগতে আমাৰ আছিল ফটো আছিল, যিহেতু মোৰ ফটোটো আছিল, এইবাৰ আমাৰ চেনেলৰ লগোটো হ'ব এ পি আৰু কে। চ' এইটোৱে এইবাৰ আমাৰ চেনেলৰ লগো হ'ব। চ' যদি আমাৰ ভিডিঅ' মোৰ ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।